শিক্ষকৰ আসনত মন্ত্ৰী সঞ্জয় কিষাণ ধেমাজিৰ মাছখোৱা মজলীয়া বিদ্যালয়ত গুণোৎসৱত অংশগ্ৰহণ আজি গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ চতুৰ্থটো দিন বিদ্যালয়সমূহত মন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক প্ৰেৰণ কৰা হৈছে ধেমাজি জিলাটোৰ প্ৰতিখন বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত মাছখোৱা মজলীয়া বিদ্যালয়ে বিগত বৰ্ষত এ গ্ৰেড লাভ কৰিছে এইবাৰ বিদ্যালয় কৰ্তৃপক্ষ আশাবাদী পূৰ্বতকৈ ভাল ফলাফল লাভ কৰিব বুলি পুৱাই প্ৰাতঃসভাৰ পিছত অভিভাৱক মন্ত্ৰীগৰাকী উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শ্ৰেণীকোঠাত বাৰ্তালাপ কৰে গুণোৎসৱে চৰকাৰী শিক্ষা ব্যৱস্থাক অধিক উত্তৰণ ঘটাবৰ লগতে ছাত্ৰসকলক বিকাশ হোৱাত সহায়ক হ'ব বুলি আশাবাদী মন্ত্ৰীগৰাকী মই আজি মাছখোৱা প্ৰাথমিক বিদ্যালয়লৈ আহিছোঁ মজলীয়া বিদ্যালয়লৈ আহিছোঁ দেখিছে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তাধাৰাৰে আজি তাৰিখৰ পৰাই গুণোৎসৱ অসমত আৰম্ভ হৈছে স্কুলসমূহৰ যথেষ্ট এটা পৰিৱৰ্তন আমি দেখা পাইছোঁ আৰু স্কুলসমূহৰ যিখিনি অন্তৰ্গাঁথনি যিখিনি সমস্যাৰাজি আছে সেইখিনি বুজ লোৱাৰ এটা পৰিৱেশ আমি পাইছোঁ আৰু য'ত নেকি ইয়াক কেনেধৰণৰে আমি ইয়াক পৰিৱৰ্তন ঘটাই পেলাই সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলক কিদৰে আমি অধিক সুবিধা প্ৰদান কৰি পেলাই তেওঁলোকৰ শিক্ষাৰ পৰিৱেশটো আমি আৰু উন্নত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেক বছৰে এটা চেষ্টা অব্যাহত আছে আৰু দেখিছে আপোনালোকে যে এই প্ৰচেষ্টাটো আৰম্ভ হোৱাৰ পাছত আমাৰ অভিভাৱকসকলেই হওক বা আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক বা আমাৰ স্কুল পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে হওক সকলোৱে নিজৰ স্কুলখনৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু অভিভাৱকসকলেও তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰি এটা ভাল পৰিৱেশ আনিবৰ কাৰণে সকলোৱে যথেষ্ট কষ্ট কৰিছে আৰু সেইকাৰণে আমাৰ চৰকাৰ তৰফৰ পৰাও যি পৰা যায় বিল্ডিঙৰ কাৰণে হওক বা অন্যান্য যিখিনি আনুষংগিক প্ৰয়োজনীয়তা আছে সেইখিনিৰ কাৰণে হওক চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি যিহেতু মই আজি আহিছোঁ এখন স্কুলৰ ইতিমধ্যে আমাৰ স্কুল পৰিচালনা সমিতিয়ে হওক বা অভিভাৱকসকল তেওঁলোকে এই সমস্যাৰাজি যিখিনি আছে তেওঁলোকে মোক লিখিতভাৱে দিছে তেনেকৈ প্ৰায়বিলাক স্কুলত আমি গৈ পেলাই যিখিনি সমস্যাৰাজি আন্তৰিকতাৰে বুজ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এইখিনি মই নিশ্চয় স্কুললৈকে লৈ যাম আৰু তাৰ পাছতে চৰকাৰখনে প্লেনিং কৰিব যে এইখন স্কুলৰ কাৰণে ভৱিষ্যত দিনবিলাকত আমি কেনেকৈ ধৰণৰ কি কৰিম তো গতিকে আমি আশা কৰিছোঁ যে এই গুণোৎসৱৰ জৰিয়তে এটা শিক্ষাৰ পৰিৱেশটো যথেষ্ট উন্নতিৰ দিশত আগবাঢ়িব